Hey guys, মই সাহিল আৰু আপোনালোকে চাই আছে নলেজ আছাম। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'ব যাই আছোঁ যে আপোনালোকে ডাঙৰ ডাঙৰ গাড়ীৰ পিছফালে পিছৰ চকাটোৰ মাজৰ ফালে আপোনালোকে এটা ডাঙৰ ফুটবল সদৃশ বস্তু এটা নিশ্চয় দেখে। আপোনালোকে ফুটবলৰ দৰে ডাঙৰ বস্তু গ'ল ডাঙৰ বস্তু এটা নিশ্চয় দেখে আৰু আপোনালোকে হয়তো বহুতে নাজানে ইয়াৰ একচুৱেল নামনো কি আৰু ইয়াৰ একচুৱেল কামনো কি। তো আপোনালোকে যদি ইয়াৰ বিষয়ে একো নাজানে, আজি আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাই থাকক। আজি মই ইয়াৰ বিষয়ে আপোনালোকক সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম। তো বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, সেই ফুটবলৰ দৰে ডাঙৰ বস্তুটোৰ একচুৱেল নাম হৈছে ডিফাৰেঞ্চিয়েল, অৰ্থাৎ তেওঁক মেকানিকেল ভাষাত ডিফাৰেঞ্চিয়েল বুলি কোৱা হয় সেই বস্তুটোক। আৰু সেই বস্তুটোৰ কাম কি জানেনে? সেই বস্তুটোৰ কাম হৈছে সেই বস্তুটো এটা যিকোনো এখন গাড়ীক যিকোনো ধৰক এটা টাৰ্ণিং লোৱাৰ সময়ত ঘূৰোৱাত সহায় কৰে। অৰ্থাৎ ধৰক সেই বস্তুটো নহ'লে এই গাড়ী এখন কেতিয়াও ঘূৰিব নোৱাৰিলেহেঁতেন। অৰ্থাৎ টাৰ্ণিঙত গাড়ী এটা কেতিয়াও ঘূৰিব নোৱাৰিলেহেঁতেন, সেই বস্তুটো নাথাকিলেহেঁতেন। সেই বস্তুটোৰ সহায়তে গাড়ী এটা সম্পূৰ্ণৰূপে ঘূৰিব পাৰে। তো আপোনালোকক তাৰ বিষয়ে বুজাবলৈ লাগিলে আপোনালোকক মই এটা ডায়েগ্ৰামৰ সহায়ত বুজাব লাগিব। আপোনাৰ ডায়েগ্ৰামটো চাই থাকক, আপোনালোকে সুন্দৰকৈ বুজি পাব। বন্ধু বান্ধৱীসকল, আপোনালোকক বুজাবৰ বাবে মই এটা ডায়েগ্ৰাম ড্ৰ কৰিছোঁ। আৰু এই ডায়েগ্ৰামটোত সেইটো হৈছে এটা টাৰ্ণিং, অৰ্থাৎ এইটো এটা ৰাস্তা হয়। অৰ্থাৎ এইটো এটা ৰাস্তা এনেকৈ যায় যে এই ৰাস্তাটো ইয়াতে এনেকৈ টাৰ্ণ লৈছে। অৰ্থাৎ এইফালে এনেকৈ এইখিনি জেগাত এই ৰাস্তাটো টাৰ্ণিং লৈছে। আৰু এইটো হৈছে চকা, আৰু এইটো হৈছে গাড়ীৰ চকা এটা। যেতিয়া গাড়ী এখনে ৰাস্তাতে এনেকৈ যাই থাকিব, ইয়াতেতো কথা নাই, ইয়াতে দুটা চকা সমানে গতি কৰিব। কিন্তু যেতিয়া এইখিনি জেগাত যেতিয়া টাৰ্ণিংটো ল'ব, সেই টাৰ্ণিংটো লোৱাৰ সময়ত আপোনালোকে এটা কথা ভাবি চাওক, যদি চকাটো যদি এইখিনিত আহি পোৱাৰ লগে লগে এই ভিতৰৰ ফালে যোনটো চকা আছে টাৰ্ণিঙৰ, সেই চকাটো কম পাক ঘূৰিব লাগিব এই বাহিৰত থকা চকাটোৰ তুলনাত। অৰ্থাৎ এই বাহিৰত থকা চকাটো টাৰ্ণিংটো ঘূৰিবৰ বাবে বেছি পাক অতিক্ৰম কৰিব লাগিব আৰু এই ভিতৰত থকা চকাটো কম পাক অতিক্ৰম কৰিব লাগিব। তেতিয়াহে সম্পূৰ্ণৰূপে গাড়ীখন ঘূৰিব পাৰিব। আপোনালোকে নিশ্চয় চাগে বুজিবলৈ পাইছে যে এই চকাটো এনেকৈ ইয়াৰ পৰা যাব, কিন্তু এনে চিধা যাই থকাৰ সময়ত কিন্তু কোনো কথা নাই, দুটা চকা সমানে ঘূৰে। কিন্তু যেতিয়া এনেকৈ টাৰ্ণিং ল'ব লগা হৈ যায়, টাৰ্ণিং ল'ব লগাৰ সময়ত ভিতৰৰ চকাটো বাহিৰত থকা চকাটোতকৈ কম পাক ঘূৰিব লগা হৈ যায়, কম দূৰত্ব অতিবাহিত কৰিব লগা হৈ যায় এই ভিতৰৰ চকাটো, আৰু বাহিৰৰ চকাটো বেছি দূৰত্ব অতিক্ৰম কৰিব লগা হৈ যায়। আপোনালোকে ডায়েগ্ৰামটো চাই বুজিব পাৰিলে যে গাড়ী এখনে কেনেকৈ টাৰ্ণ লয়। এতিয়া তাত ডিফাৰেঞ্চিয়েলৰ ভূমিকা কি জানেনে? সেই ডিফাৰেঞ্চিয়েলৰ ভূমিকা হ'ল তাতে এইখিনি সময়ত সেই যোনটো টাৰ্ণিঙৰ ভিতৰৰ ফালে যোনটো চকা থাকিব, সেই চকাটো কম দূৰত্ব অতিবাহিত কৰিব লাগিব বাহিৰত থকা চকাটোৰ তুলনাত। তো এতিয়া ডিফাৰেঞ্চিয়েল তাতে কি কৰে, ভিতৰত যোনটো চকা থাকে সেই চকাটো কম পাক ঘূৰাই আৰু বাহিৰৰ ফালে থকা চকাটো বেছিকৈ ঘূৰাই। সেইটো হৈছে ডিফাৰেঞ্চিয়েলৰ কাম একচুৱেলি। ডিফাৰেঞ্চিয়েল যদি নাথাকিলেহেঁতেন, অৰ্থাৎ ডিফাৰেঞ্চিয়েলৰ যদি জন্ম নহ'লেহেঁতেন, আজি কোনো গাড়ীয়ে সম্পূৰ্ণকৈ ভালকৈ ঘূৰিব নোৱাৰিলেহেঁতেন টাৰ্ণিঙত। তো ডিফাৰেঞ্চিয়েলে একচুৱেলি কি কৰে, যোনটো চকা কম দূৰত্ব অতিবাহিত কৰিব লাগে সেই চকাটোৰ স্পীড কমাই দিয়ে, আৰু যোনটো চকা বেছি দূৰত্ব অতিক্ৰম কৰিব লাগে সেই চকাটোৰ স্পীড বঢ়াই দিয়ে। অৰ্থাৎ ডিফাৰেঞ্চিয়েলে সেইটো কাম কৰে। আৰু আপোনালোকে বন্ধু বান্ধৱীসকল নিশ্চয় দেখিছে, যিবিলাক আমাৰ চাৰিচকীয়া ঠেলা গাড়ী আছে, অৰ্থাৎ যিবিলাক আমাৰ এনে দোকান টাইপৰ আৰু ঠেলা গাড়ী আছে, সেই গাড়ীসমূহ ডাঙৰ টাৰ্ণিঙত ঘূৰাব লগা হ'লে সেই মানুহগৰাকীয়ে সেই ঠেলাটো চলাই থকা মানুহগৰাকীয়ে পিছৰ চকাটো দাঙি নি ঘূৰাব লগা হয়। আপোনালোকে নিশ্চয় দেখিছে। তো এইটো কিয় জানেনে? তাত ডিফাৰেঞ্চিয়েলৰ কোনো ব্যৱস্থা নাই, সেইবাবে পিছৰ চকাটো দাঙি ঘূৰাব লগা হৈছে। যদি সেই গাড়ীটোক যদি ভালকৈ যদি নাদাঙি যদি ঘূৰাব লগা হয়, বহুত কষ্ট হ'ব, ঘূৰাত খুবেই জটিল হ'ব টাৰ্ণিঙত সেই গাড়ীখনত। তো সেইবাবে ডিফাৰেঞ্চিয়েল ব্যৱহাৰ কৰা হয় আমাৰ গাড়ীসমূহত। আশা কৰোঁ আপোনালোকে নিশ্চয় সকলোৱে ভালকৈ বুজি পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাৰ নাম হৈছে নলেজ আছাম। ধন্যবাদ।